এইফালে বনি আছে মোৰ মটন এইফালে আমাৰ খানা ৰেডি ইয়াত আছে মটৰ পনীৰ এইটো মটন হেল্ল' গুড মৰ্ণিং আৰু চিধা আজি ঘৰৰ পৰা 10 দিন মাৰ ঘৰত থাকি আহিলোঁ আজি ঘৰলৈ যোৱাকালি ৰাতি আহিলোঁ আৰু এয়া গা পা ধুই আজৰি হ'লোঁ আৰু মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আমাৰো ভালে আৰু এইফালে আমাৰ লগত আহিছে কাৰ্তিক তাক লৈ আহিছোঁ তাৰ আৰু এক্সাম শেষ হ'ল পেহীৰ ল'ৰা হয় চ' তাকো লৈ আহিছোঁ ৰিটাৰ্ণ সিহঁতৰ লগত থাকিবলৈ আৰু আজি আমাৰ ঘৰত আহিব আলহী মানে নতুন কইনা দৰা চ' মই গুচি আহিলোঁ কালি আৰু এতিয়া মই খানা বনাবলৈ লাগি যাম আৰু মানে সেইদিনা দেখাইছিলোঁ যে বিয়া মোৰ ছিষ্টাৰ ইন ল মেৰী আৰু দীপজ্যোতি আহিব চ' সেয়াই চাই থাকিব ভিডিঅ'টো শেষলৈকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আহিবলগীয়া সকলোবোৰ নটিফিকেশ্যন পাই থাকে আমাৰ পাপা বহুত দিনৰ মূৰত দেখিছে হাই এভৰিবডি গুড মৰ্ণিং বহুত দিনৰ মূৰত আহিছে পাপাই বোলে মই নথকাৰ পৰা গাখীৰ চাহ খাবলৈ পোৱা নাই সেইটো কাৰণে আজি একাপ গাখীৰ চাহ বনাই খুৱাই দিওঁ ধুনীয়াকৈ ইলাচি দালচেনি দি ন হেল্ল' চাহ এটা বনালোঁ এইফালে দাইলো পাতিলোঁ দাইলো হৈয়ে যাব আৰু এতিয়া চাহ একাপ নিজেও খাই লওঁ কাৰণ একো খোৱা নাই আৰু সেইদিনা আনিছোঁ এইটো ফুডভিলাৰ পৰা পালক ভুজিয়া খাবলৈ বৰ টেষ্টি দেই কাৰ্তিক খাবি ট্ৰাই কৰিছা কৈছিলে মোক এবাৰ নিলে বোলে আপোনালোকৰ বাৰে বাৰে নিবলৈ মন যাব তেনেকুৱাও নহয় কিন্তু ভালেই খাবলৈ ত' এতিয়া চাহ একাপ খাই লওঁ তাৰপিছত বাকী কামত লাগি যাম আৰু এইফালে আমাৰ জীয়ানাই ৰুটি খাই আছে কি খাইছা অকল কণী খালে নহ'ব নহয় ৰুটি খোৱা আকৌ ৰিটাৰ্ণছে খালে এইফালে দীপালী খাই আছে জলদি খোৱা কাৰ্তিক এইফালে দালি ৰেডি তেল মাৰিবলৈ আছে কেৰাহীত দালি বনালে টেষ্টি হয় আজি বনিব এয়া মটন এইফালে মাছ পনীৰ আৰু ডাল বনালোঁ মই এইফালে এইবিলাক চব্জি আছে এতিয়া বনাবলৈ ষ্টাৰ্ট দিম চ' দেখুৱাই থাকিম যি পাৰোঁ ৰেচিপি নিদিওঁ একো চাই থাকিব ভিডিঅ'টো আলহী আহিব এতিয়া পটাপট বনাই লওঁ এইফালে বনি আছে মোৰ মটন এয়া মটনৰ কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই একদম মছলা মাৰকৈ বনাইছোঁ আৰু এইফালে পনীৰৰ কাৰণে গ্ৰেভি ৰেডি কৰি আছোঁ আৰু এইফালে মই ঘামি জুমি শেষ গৰম পৰিছে ন ৰাইচ হেল্ল' এভৰিৱান মই এইফালে খানা বনোৱাত ব্যস্ত হৈয়ে গ'ল আৰু অলমষ্ট আৰু এইফালে আমাৰ নতুন কইনা আহি পালেহি এয়া দৰা দৰা খাই কৈ দিয়া এয়া দৰা আমাৰ জোঁৱাই আহিলে বহুত অপেক্ষাৰ পিছত আহি পালেহি এতিয়া আমি ভাতৰ কাৰণে ৰেডি কৰি আছোঁ হৈ গ'ল মই আপোনালোকক দেখুৱাই আছোঁ চব ধুনীয়াকৈ চব একদম অৰ্গেনাইজ কৰি লওঁ তাৰপিছত দেখাম দেই ইহঁতৰ মানে উৎপাত ইমানো এইফালে আমাৰ খানা ৰেডি ইয়াত আছে মটৰ পনীৰ এইটো মটন এইটো সৰিয়হ মাছ ফ্ৰাই মাছ এইফালে নেমু এইফালে চালাড এইফালে মিক্স ভেজ এইটো কচু শাক দালি দৈ আৰু ৰসগোল্লা কেনেকুৱা লাগিছে নতুন দৰা কইনা খানা এনেই আৰু তুমি পনীৰ খাই চাইছা কোৱা তোমাৰ কাৰণে স্পেচিয়েলি পনীৰ বনাইছোঁ মই এইটো মোৰ থালি মই মটনটো এনেকৈ লৈ মটনটো কেনেকুৱা হৈছে চনী হেল্ল' এভৰিৱান গুড ইভিনিং আৰু এয়া এতিয়া 5:30 হ'ল লেকচাৰ মাৰিলোঁ ইহঁতৰ লগত বহুত দেৰি সেইবিলাকনো কি দেখাম আৰু সেইকাৰণে ভিডিঅ' কৰি থকা নাই এতিয়া যিহেতু তাহাঁতি আজি মান ধৰিবলৈ আহিছিলে চ' নিয়মখিনি কৰি লওঁ বুলি কৈছে আৰু যাবগৈ এতিয়া আৰু ক'ৰবাত যাব চ' সেয়াই আৰু যি পাৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব হেল্ল' আলহী গ'ল দেই আৰু
মান ধৰিলে নিয়মবোৰ কৰিলে আৰু এতিয়া তাহাঁতি গ'ল আৰু মাহী ঘৰলৈ গৈছে এতিয়া বাহিৰে বাহিৰে যিহেতু কাইলৈ তাই যাবইগৈ তাই পঢ়ি আছিলে গুৱাহাটীত ITI কৰি আছিলে তাৰ মাজতে আহিবলগীয়া হ'ল সেইটো কাৰণে 15-20 ডেজমান ছুটি ল'লে এতিয়া কাইলৈৰ পৰা আকৌ তাই ক্লাছ কৰিবগৈ লাগিব সেইটো কাৰণে কাইলৈ যাবগৈ পৰহিলৰ পৰা ক্লাছ মানডেৰ পৰা কৰিব আৰু ক্লাছ কাইলৈ যাবগৈ এইটো আমাৰ ৰিটাৰ্ণচি জিয়ানাক একে ড্ৰেছ দিছে ইমান কিউট লাগিছে দুইটা এইটো টপ আৰু এইটো স্কাৰ্ট আৰু এইযোৰ মোৰ কাপোৰ এয়াই সেয়া আৰু এতিয়া অকণমান দেৰি বহি লওঁ ৰেষ্ট লৈ লওঁ ৰাতিকৈ বিয়া এখন আছে তালৈ যাব লাগিব চাগে চাওঁ মোৰ যাব মন নাই বৰ এটা যাব পাৰোঁ নাযাব পাৰোঁ চাই থাকিব হেল্ল' এভৰিৱান গুড ইভিনিং আমি অকণমান সময় অথনি ৰেষ্ট ল'লোঁ খুব টোপনি ধৰিলে শুলোঁ শুই মেলি উঠি এতিয়া বাজিছে 8টা মানে বাজিবলৈ হ'ল আৰু আমি যাবলৈ ওলাইছোঁ এখন বিয়ালৈ অথনি কৈছিলোঁ যিহেতু বিয়া এখন আছে চ' তালৈ যাওঁ মাহঁত অলৰেডি গ'লে এতিয়া মই চনী ৰিটাৰ্ণচি আৰু মোৰ পেহী ল'ৰাটো যাম চ' এয়া ওলাই মেলি ৰেডি আজি পিন্ধিছোঁ এয়া য়েল্ল' কালাৰ মেখেলা চাদৰ এযোৰ চ' এয়া ভাবিলোঁ আপোনালোককো দেখুৱাই থাকোঁ আমি এতিয়া গৈ আছোঁ भैया साल गया ये इसको दिया ये साल गया माने जो হেপী এনিভাৰ্চাৰী थैंक यू रेडी এয়া আমি ওলাই মেলি গৈ আছোঁ এতিয়া বিয়ালৈ আকৌ ঘুৰি দিছো আকৌ ঘূৰি দিছে কাৰোবাক ল'বলৈ অখিলেশ গুপ্তাক আনিবলৈ আকৌ ঘূৰি গৈছোঁ এইফালে সোনু ভাইদা আছে Message after message, forward my calls. Next day you hit me back like nothing happened at all. What about all the things you used to say to me? This ain't the way it's supposed to be, and you know. বিয়া খাবলৈ আহি আমাৰ ইয়াত পৰিচিতা বাইদেউক লগ পালোঁ কি হ'ব দৰা বিচাৰি আছোঁ দেই আমি তাৰ কাৰণে কোনোবা খালী আছে যদি দৰা এটা দৰকাৰ হৈছিলে মোৰ ফ্ৰেণ্ডজনীৰ কাৰণে কোনোবাই পালে দিব বিয়া চিয়া খালোঁ এতিয়া ঘৰলৈ যাওঁ এইফালে আমাৰ কি আছিলে অখিলেশ কি আছিলে ৰামায়ণৰ মালিক দেই ৰামায়ণৰ মালিক ডিব্ৰুগড় ৰামায়ণৰ মালিক আমাৰ সোনু ভাইদা আছে লগত তেতিয়া ঘৰলৈ দৰা খালে ৰখিম ভাবিছিলোঁ দেৰি হ'ব বোলে নৰখোঁ এইফালে আমাৰ চনীয়ে চেল্ফি মাৰি আছে সি বিয়া খাই দৰালৈ ৰখিম বুলি ভাবিছিলোঁ কিন্তু নৰখিলোঁ বহুত দেৰি হৈ গ'ল আৰু এয়াই আজি দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু আকৌ লগ পাম তেতিয়াহ'লে নতুন এটি ভিডিঅ' লৈ তেতিয়াহ'লে ভালে থাকক সুস্থ থাকক বাই বাই